তো ৱেল কথাটো হ'লে এনেকুৱা আজি আমি গৈ আছোঁ থিয় পানী ৱাটাৰফল আই ন' আপোনালোকে ভাবিছে চাগে যে ই মৰিলে বাট মই জিন্দা আছোঁ মানে ভিডিঅ' নিদিয়াৰ মেইন কাৰণটো হ'ল লাষ্ট কেইমাহমান ধৰি মই বহুতেই বিজি আছিলোঁ বুলি যদি আপোনালোকে ভাবে একদমেই ভুল কাৰণ মই এটা বহুত ডাঙৰ এলেহুৱা সেইটো কাৰণে ভিডিঅ' দিয়া নাছিল আৰু এইটো ভিডিঅ' আপলোড দি আছোঁ যে এইটো হ'ল একমাহমান আগৰেই ভিডিঅ' ৱেল আজিৰ পৰা সদায় ভিডিঅ' দিব ট্ৰাই কৰিম বুলিও নকওঁ কাৰণ মই নিজেই নাজানো কেতিয়া ভিডিঅ' দিব পাৰিম তো ৱেল আজি আমি আহিছিলোঁ থিয় পানী ৱাটাৰফল যদি এডভেঞ্চাৰ কৰি ভাল পাই ন তেতিয়াহ'লে আহি নিশ্চয় ভাল পাব ভিতৰলৈ যাওঁতে এনেকৈ নদী কেইটামানো পাৰ কৰিবলগীয়া হৈছিল আৰু তেতিয়া মই ভাবিলোঁ যে ক্ৰক্স পিন্ধি এইফালেই কৰিলোঁ নহ'লে ইহঁতৰ দৰে বাৰে জোতা খুলিব লাগিল হয় ৱেল আমি য'ত গৈ আছোঁ ন বহুত ভিতৰত হয় আৰু ৰাস্তাত হেনো বাঘ হাতী এইবোৰো ওলায় বাট ষ্টিল বহুত মানুহ আহে ৱাটাৰফলটোলৈ কাৰণ খুবেই ধুনীয়া হয় ভিডিঅ'টো শেষলৈকে চাই থাকক গোটেইখিনি ধুনীয়াকৈ দেখাই আছোঁ আমি গৈয়ে আছিলোঁ এনেতে হাতীৰ গোবৰ দেখা পালোঁ চব হাতীৰ গোবৰ এইবিলাক পুৰণি গোবৰ বাইদেউ এইজন হ'ল জ্যোতিৰ্ময় ই বোলে আগতে আহি পাইছে ৱাটাৰফলটোত তো জ্যোতিৰ্ময় আমাক লৈ গৈ আছে গাইড কৰি ৱাটাৰফলটোলৈকে আমি গৈ আছিলোঁ যদিও মনত এটা ভয় আছিল যে বাঘ বা হাতী নোলালে হ'ল নহ'লে এই জংঘলখনত হৈছে আৰু তো কথা পাতি থকাৰ মাজতে আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন সৌটো দেখিছেনে ৰ'ব ওচৰত গৈ দেখাই আছোঁ এইটোৱে হ'ল থিয় পানী ৱাটাৰফল খুব ধুনীয়া নহয়নে বাৰু আমি ভাবিছিলোঁ যে বেছি মানুহ আহিব চাগে বাট আমি ভুল ভাবিছিলোঁ বহুত মানুহ আছিলে ইয়াতে অলৰেডি তাৰপিছতনো কি আছিল অলপ টাইম ৱেষ্ট নকৰাকৈ আমি গোটেইকেইজন নামি গ'লোঁ গা ধুব 6 কিলোমিটাৰ খোজকাঢ়ি অহাৰ পিছত যিমান ভাগৰ লাগিছিল ৱাটাৰফলটোত নামাৰ লগে লগে যেন ভাগৰখিনি নাইকিয়া হৈ গ'ল ভিডিঅ'ত মই যিমান ক'লেও আপোনালোকে নিজে এক্সপিৰিয়েঞ্চ কৰিলেই ভাল লাগিব তো তাৰপিছত গা পা ধুই আমি ওলালোঁ ঘৰলৈ বুলি ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈছে আৰু দীঘল নকৰোঁ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব